আশা কৰিছোঁ জিকিম বুলি পিছত লৈ ল'ম আৰু ক'বলৈ বেছি নাই মইতো এতিয়াহে সোমাম এতিয়া কি চলি আছে মই নাজানো ভিতৰত এতিয়ালৈকে সেইকাৰণে ক'বলৈ একো নাই এতিয়া সমগ্ৰ অসমৰ ক্ষেত্ৰত কি ক'ব বিচাৰে যিহেতু আপুনি সমগ্ৰ অসমতো আমাৰ এলায়েন্স পাৰ্টীয়ে জিকিব বুলি আমি আশা কৰিছোঁ আমি চৰকাৰটো ফৰ্ম কৰিম কাৰণ মানুহসকলে চেঞ্জটো বিচাৰে আৰু এই এণ্টি পিপুল পলিচি এণ্টি পিপুল এক্টিভিটিছ অফ বিজেপি সেইটো সকলোকে কোনো মানুহে ভাল পোৱা নাই এতিয়া বেয়াই পাইছে বেছিয়ে বেয়াই পাইছোঁ কিমানখন এখন পাব পাৰে আমি 70 মান বুলিয়ে ভাবিছোঁ 72 তেনেকুৱা বিৰোধী দলে পাব সেইটো বুলি আশা কৰিছোঁ মই ভিতৰত সোমা নাই এতিয়াই সোমাম সেইকাৰণে এতিয়ালৈকে ক'বলৈ বেছি নাই আৰু থেংক ইউ